Hello everyone, welcome back to my channel প্ৰিয় জিঅ' আছো মই এতিয়া দিল্লী এয়াৰপৰ্টত য়েছ থাম্বনেইলত আপোনালোকে ঠিকেই পঢ়িলে আনলিমিটেড ফ্ৰী খানা পাব ইয়াত মানে বিয়া খাবলৈ অহা যেনহে লাগিছিল কি খাব আপোনালোকে ভাত ৰুটি চিকেন পনীৰ পোলাও ক্ষীৰ আকৌ চাহ কফি কেক কেপেচিনো স্প্ৰাইট ফান্টা কোকোকোলা পেপচি চব ফ্ৰী আৰু আনলিমিটেড কিমান খাব খাই থাকক খালি পেটটো খালী কৰি আহিব ঘৰত আৰু পানীটোও পাব গিলিবলৈ মিনাৰেল ৱাটাৰো পাব আৰু ৰঙা পানীটোও পাব খালি ৰঙা পানীটো আপোনালোকে পইচা দি ল'ব লাগিব সেইটো খালি ফ্ৰী নহয় কাৰণ তাহাঁতিও জানেতো সেইটো ফ্ৰী দি দিলে আকৌ মানুহে প্লেনত উঠিবলৈ পাহৰিব কেৱল দিল্লী এয়াৰপৰ্ট বুলি নহয় যিকোনো এয়াৰপৰ্টতে এইটো সুবিধা দিয়া হয় আপোনালোকেও কেতিয়াবা যদি এয়াৰপৰ্ট হয় এইটো ফেচিলিটি ল'ব পাৰিব তাৰ কাৰণে কি কৰিব লাগিব মই কৈ আছোঁ ৰ'ব তাৰ আগতে মাক কেইখনমান ফটো মাৰি দিওঁ ফটো মেইন ডেষ্টিনেশ্যন পাই গ'লোহি এইবিলাক চুটবুটত মানুহ দেখি লাজ নকৰিব ইয়াত চব ফ্ৰী খানা দবাব আহিছে বেছি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিলে নিজৰ লছ আৰু একফালৰ পৰা চব দবাই যাব আৰু ভাত 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 কোন এইখিনি বগা বগা কি এইখিনিকে খাওঁ এইবোৰ ছাইডত ৰুটিও আছে আমিতো অসমৰ মানুহ ভাতকে দবাই দিওঁ আৰু মাংসটো ক'ত আছে সেইটোহে বিচাৰি পোৱা নাই পাই গ'লোঁ চিকেন পাই গ'লোঁ মাংসটো হ'লে দালি নহ'লেও চলি যায় এনেই অলপ নিয়মটো পিনে লৈ লওঁ আৰু এতিয়া খাই নেদেখাওঁ আৰু চিন্তা নকৰিব আমি খাই লওঁ এতিয়া খাই কিনে চাওঁ আৰু এটা ৰাউণ্ড মাৰিবলৈ চেষ্টা কৰিম ৰাউণ্ড 1 ছাকচেছফুলি কমপ্লিটেড এতিয়া পানীটো খাই কিনে অলপ খানাটো তললৈ ঠেলি লওঁ ৰাউণ্ড 2ত অলপ মিঠা ভৰাম ইয়াত ক্ষীৰ আৰু কেক আছে ছাইডত আপোনালোকেও যদি এনেকৈ আনলিমিটেড ফ্ৰী এক্সেছ বিচাৰে তাৰ কাৰণে আপুনি আপোনাৰ বেংকৰ পৰা এখন ক্ৰেডিট কাৰ্ড ল'ব লাগিব প্ৰায় সকলো ক্ৰেডিট কাৰ্ডতে লাউঞ্জ এক্সেছৰ সুবিধা দিয়া থাকে সেইখন লৈ আপুনি এয়াৰপৰ্টৰ লাউঞ্জ এৰিয়াটো বিচাৰি কাউণ্টাৰত দি দিলেই হ'ল তাহাঁতি মাত্ৰ 2 টকা এটা কাটিব ফ্ৰী বুলিয়ে ক'ব পাৰি আৰু দিয়ক বহুত হৈ গ'ল খানা পিনা ব'লক এতিয়া ইনডোৰ উৰা মাৰোঁ পাইছিলোঁ ইমান দেৰি পিছত ইন্দোৰৰ পৰা এতিয়া আমি চিমৰল গৈ আছোঁ সেইটোৱে আমাৰ ফাইনেল ডেষ্টিনেশ্যন হ'ব প্ৰায় 15 ছেকেণ্ডমান লাগিব মানে ভিডিঅ'টোত 15 ছেকেণ্ড আমাৰ 1 ঘণ্টা লাগিব দিয়ক
কোনটো লাষ্ট একদম লাষ্ট ফাইনেলি ভণ্টিৰ ৰুম পালোহি। কাইলৈৰ পৰা আমি ফুৰিব আৰম্ভ কৰিম, আপোনালোককো লগত ফুৰাম। চ' আজিলৈ ইমানেই, আকৌ লগ পাম। চি ইউ, গুড বাই। এই ৰুম নম্বৰ 3 নে কি? নেদেখাবি বহুত লেতেৰা পা বন্ধ কৰ Say hi to my vlog.